Hello everyone, নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা তিয়হ আৰু বেচনৰ ৰেচিপি লৈ আহিছোঁ। বহুতেই ধুনীয়া ৰেচিপি। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মইনো কেনেকৈ বনালোঁ, কি বনালোঁ, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া মই তিয়হখিনি এনেকৈ কাটি ল'লোঁ আৰু বেচনটো অকণমান পানী দি এনেকৈ অকণমান ডাঠ ঘোল বনাই ল'ম। ইয়াতে অকণমান নিমখ দিলোঁ, খালি বেলেগ একো দিব নালাগে। এতিয়া এখন কেৰাহীত তেল দিলোঁ, দি পেলাই ইয়াতে শুকান জলকীয়া দুটা, তেজপাত দুটা ফালি ছিঙি দিলোঁ আৰু অকণমান পাঁচফোৰণ দিলোঁ। মই আজি আঞ্জাখনত পিঁয়াজ, আদা, নহৰু একোৱেই নিদিওঁ। এতিয়া ইয়াতে কটা তিয়হখিনি দি দিলোঁ। হালধি দিলোঁ আৰু অলপ নিমখ দিলোঁ আন্দাজমতে, আৰু অকণমান জলকীয়া গুড়ি দি দিলোঁ। দিখিনি এতিয়া ভালদৰে ভাজি ল'ম। তাৰপিছত এতিয়া এয়া হৈ গ'ল, অকণমান সিজিলে। ইয়াতে অলপ পানী দি দিলোঁ। এখন ঢাকন মাৰি উতলিবলৈ দিম। এতিয়া বেচনৰ ঘোলটোৰ পৰা এনেকৈ পকৰীৰ নিচিনা, যেনেকৈ আমি তেলত পকৰী ভাজোঁ, এনেকৈ ইয়াতে দি দিছোঁ। দিখিনি ভালদৰে উতলিব দিম। এতিয়া গৰম মছলা দিলোঁ অকণমান আৰু ভজা জিৰা গুড়ি অকণমান দিলোঁ। আজিৰ আমাৰ সুস্বাদু তিয়হ আৰু বেচনৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া ওপৰতে অকণমান ধনিয়া দি দিলোঁ